দোস্ত আজি আমি ওলালোঁ গোগামুখ লটাক পদুমণি থানলৈ। আজি আপোনালোকক পদুমণি থান দেখুৱাম, চাব ভালদৰে। এতিয়া আমি আহি আছোঁ, আমি 4টা আহিছোঁ আমি পদুমণি থান চাম বুলি। গোগামুখ লটাক পদুমণি থান অকণমান হয় ভিতৰত আছে, কিন্তু আমাৰ কাষতে আছে, ঘৰৰ কাষতে। আপোনালোকে দেখা নাই যদি আজি চাই ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ। আৰু আপোনালোকক অল ডিটেইলছত আপোনালোকক দেখুৱাই দিম, আৰু কেনেকৈ কি হ'ল, কিমান স্থানত স্থাপিত হৈছিলে, সকলো মই ডিটেইলছ দি দিম আপোনালোকক তাত গৈ। এতিয়া আমি আগুৱাই আহি আছোঁ, আৰু বেছি দূৰ নাই, আমি আহি আছোঁ। বহুত দূৰ নহয় বাৰু, অলপ তেওঁ দূৰ আছে, 5 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা। এতিয়া আমি ব'লক গৈ থাকোঁ। ৰানিঙত আহি আছোঁ, গোটেইকেইটা আমি চাইকেলত আহি আছোঁ। ই এটা চাইকেল চলাইছে, মই ডবল হৈ উঠি গৈছোঁ। এইটো ধুনীয়ামে চাইকেল চলাইছে, আৰু এইফালে এইটো আমাৰ বাবু মোহন সিং চাইকেল চলাইছে। হাতখন আহি গৈছে দেই কেমেৰাত। তাৰপৰা এতিয়া আমি চাইকেল লৈ পূৰা পদুমণি থান আজি চাম বুলি ওলাই আহিলোঁ চাইকেল লৈ ঘৰৰ পৰা। এতিয়া ব'লক আমি গৈ থাকোঁ, পামগৈ আৰু বেছি দূৰ নাই। আমি আধাখিনি আহি গ'লোঁ আৰু আধাখিনি আছে, তো গৈ থাকিলে এনেও পায়ে যাম। ব'লক গৈ থাকোঁ, চাইকেল পূৰা মাৰি মাৰি গৈ থাকিম আজি। যদি পক বিষাই গৈছে, অলপ ৰখি লৈছোঁ। এতিয়া আমি অলপ ৰখি লৈছোঁ, পূৰা পক মানে একদম কি কম টনটনীয়া হৈ গৈছে পক। অলপ বহি লৈছোঁ, আৰু এতিয়া বহা নাই, মই বহা নাই, চবেই ৰখি লৈছোঁ। চাইকেলৰ পৰা অলপ নামি পিনি গোটেইকেইটা অলপ ৰখি লৈছোঁ। এতিয়া এটা একদম অথনিৰ পৰা কৈ আছে পেচাব কৰোঁ পেচাব কৰোঁ। ইয়াক কৈ আছোঁ পেচাব কৰি ল, এইটো পেচাব কৰি লওক। আজি পেচাব কৰিব লাজ কৰিছে, গাড়ী আহি আছে সেইকাৰণে। কোনে বাৰু তাক এতিয়া চাই থাকিব পেচাব কৰিলে। গাড়ী পূৰা আহি আছে, আৰু সি পূৰা লাজত পেচাব কৰা নাই। কৈছোঁ যে তোৰ পেটৰ বিষ হ'ব, তই পেচাব কৰি লহি। নাই মানে হৈ গ'ল অলৰেডি বহা, পূৰা ভাগৰ চাগৰ জীয়াই কৈ একদম পূৰা ভাল হৈ গ'ল। এতিয়া আমি যাওঁ আৰু উঠিম, আৰু এতিয়া চাইকেলত উঠি ল'ম। আৰু ৰখা, চাইকেলত উঠি লৈছোঁ। এতিয়া হে প্ৰভু, ওচৰতে বুলি ক'লোঁ, আহিছোঁহে আহিছোঁ, নাপাওঁহে নাপাওঁ, আহিছোঁহে আহিছোঁ, নাপাওঁহে নাপাওঁ। অ' প্ৰভু, টিকা টনটনাই গৈছে, কেতিয়ানো পাম। লগৰকেইটা আহি পূৰা ভাগৰ লাগিছে বোলে, একদম যাব নোৱাৰোঁ বুলি কৈ দিছে। মই কৈছোঁ ব'ল, যেনে তেনে ব'ল। ইটো পূৰা একদম লেবেজান হৈ গৈছে। আৰু ইয়াত প্ৰাঞ্জল, কেনেকুৱা ভাগৰ লাগিছেনে? তোমাৰ ভইচটোৱে অহা নাই চাগে, ইয়াত ইমান দূৰৰ পৰা কৈছা। ৰ'বা ওচৰত গৈ কৈ দিয়া, ভাগৰ কেনেকুৱা লাগিছে? তামাম ভাগৰ লাগিছে। তামাম ভাগৰ লাগিছে? ইয়াৰ বোলে তামাম ভাগৰ লাগিছে। কেনেকুৱা লাগিছে? একদম মজা। ইয়াৰ বোলে মজাহে লাগিছে। আৰু আমাৰ ধনীক কৈ দিয়াচোন। মোৰ ভাগৰ অকণো নাই। ইয়াৰ বোলে অকণো নাই, আৰু মোৰতো টিকা একদম টনটনাই গৈছে। মই বহি আহিছোঁ না ভামত। ব'লক কষ্ট, অলৰেডি আমি আহি পাই গ'লোহি, ওচৰতে আছে। ব'লক এতিয়া চাম, যেনে তেনে পক চক বিষাই কৰি হ'লেও আহি কৰি পালোহি সফলভাৱে। এতিয়া আমি চলো যায়গা আণ্ডাৰ মে। এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া দেখিলে আপোনালোকে ইয়াত লিখাই আছিলে, আহি আছোঁ। মানুহ নাই, একদমেই মানুহ নাই ইয়াত। মানে ৰাতিপুৱা সময়ত বেছি মানুহ হয়, আগবেলা ভাগত, আৰু পাছবেলা ভাগলৈ মানুহ প্ৰায় নাথাকে। এতিয়া আমি সোমাই যাম, আহি আছোঁ ভিতৰলৈ। বোলে আপোনাৰ এইপিনে আছে এইবিলাক টয়লেট আছে, পানী খোৱা, ইয়াত পানী হাত ভৰি ধুব পাৰে। ইয়াত হাত ভৰি ধুই ল'ব পাৰে, আৰু ধুনীয়া ধুনীয়াকৈ কি ধুনীয়াকৈ ইয়াত মানে সজাই কৰি থৈছে। এইবিলাক ইটাবিলাক ভালদৰে কি ধুনীয়াকৈ জাপি জাপি গছ ৰুইছে। এতিয়া আৰু তেতিয়া আমি মুখ চুখ ধুই ল'ম। আৰু
চুক ধুই কৰি পূৰা ক্লিয়াৰ, কিন্তু মানুহ একদম নাই। তাকে ভাবিছোঁ আগবেলা ভাগতে আহিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ আহিবলৈ। আজি শুকুৰবাৰ আছিলে, শুকুৰবাৰে আমাৰ গোগামুখত বজাৰ বহে, বজাৰত যাবলগীয়া হ'ল। সেইকাৰণে আগবেলা ভাগত আহিব নোৱাৰিলোঁ, পাছবেলা ভাগত আহিলোঁ। এতিয়া একদম মানুহ নিজান, অকল ইয়াত আমি দুজনে আছোঁ, মই আছোঁ আৰু মোৰ লগৰ প্ৰাঞ্জল বুলি কয় ই আছে। এতিয়া এইফালে বহিব পাৰে, বা আপোনালোকে ক'ৰবাৰ দূৰৰ পৰা আহিলে মানে দূৰৰ পৰা আহি পিনি ইয়াতে আপোনালোকে বনাই কৰি খাব পাৰে। ভাত পানী আপুনি যি মন যায় ইয়াত বনাই কৰি ধুনীয়াকৈ খাব পাৰে। ইয়াতে ধুনীয়াকৈ দি দিছে, ইয়াতে চৌকা আছে, ইয়াতে বনাই কৰি খাব পাৰে। আৰু বেয়া বস্তু যদি পেলাবলগীয়া হয় ইয়াতে ডাষ্টবিন আছে, ইয়াতে পেলাব পাৰে। ইয়াতে ধুনীয়াকৈ পিয়া একদম পূৰা ঠাক ঠাক কৰি থৈ দিছে, ইয়াত বহিব পাৰে, বিন্দাছ বহি পিনি খাব পাৰে। আৰু এইফালে মন্দিৰ পাঁচ চাইড আছে, আগ চাইডৰ পৰা দেখাম বলক। আগ চাইডৰ পৰা দেখাই পাঁচ চাইডে দেখুৱাই আছোঁ। এইটো আগফালৰ পৰা দেখাই দিছোঁ, এইটো মন্দিৰটো। আৰু এইফালে এজোপা ডাঙৰ গছ এজোপা আছে। গছজোপা এটা কাহিনী আছে, মই সোমাই যাম বাৰু ক'ম। ধুনীয়াকৈ ইয়াতে আপোনালোকে ইয়াত ফুল দিব পাৰে, চাকি বন্তি ধূপ ধূনা ইয়াত আপোনালোকে জ্বলাব পাৰে। আৰু এইফালে এইটো মন্দিৰটোৰ ভিতৰত আপোনালোকে সোমাব পাৰে ধুনীয়াকৈ, সোমাব পাৰিব। আৰু এজোপা যে গছজোপা দেখিছে, এই গছজোপাত আপোনালোকৰ বস্তু মানে এনেকৈ এযোৰ সাপ আছে বুলি কৈছে। সাপযোৰ মানে ইয়াতে ডাঙৰ এযোৰ সাপ আছে, সদায় নোলায়, বহুত দিনৰ মূৰত কেতিয়াবা দেখে, এনেকৈ শুনিছোঁ। এয়া গছজোপা মাজতে সোমাই আছে, মোৰো কিন্তু ভয় ভয় লাগিছে, আহিছোঁ যদিও সোমাই। তো পাছ চাইডৰ পৰা এতিয়া দেখুৱাই দিম, আগফালৰ পৰা ফ্ৰণ্টৰ পৰা আপোনালোকক দেখুৱাই লৈছোঁ। চাওক কি ধুনীয়াকৈ ইয়াত পাৰ একদম ধুনীয়াকৈ মন্দিৰ একদম ফ্ৰণ্টতে আছে। ব'লক আৰু অলপ এতিয়া ভালকৈ দেখাই দিম। এইফালে আপোনালোকে এনেকৈ উঠি গৈ পিনি ওপৰলৈ যাব পাৰে, ওপৰতো আছে মন্দিৰ আছে, থাকিব পাৰে, তাতো আপোনালোকে চাব পাৰিব। মানুহ থাকিব নোৱাৰে, কিন্তু আপোনালোকে জিৰাব পাৰিব তাত এনেকৈ। এইফালে ব'লক, এইজোপা মই যে কৈছিলোঁ গছজোপা, এইজোপাতে এনেকৈ আছে এযোৰ সৰ্প আছে, সাপ আছে। ইয়াতে প্ৰতি বছৰে ওলাই নে নোলায় মই ইমান ভালদৰে নাজানো, কিন্তু ইয়াতে আছে বুলি মানুহে বিশ্বাস কৰা হয়। বৃহৎ ডাঙৰ বোলে, দেখা নাই, মই দেখা নাই, কিন্তু কিছুমান মানুহে দেখিছে বোলে। আৰু এইটো পাছ চাইডটো এইফালে আছে, ওপৰতো এটা মন্দিৰ আছে এইফালে। ব'লক এতিয়া আমি আগুৱাই যাওঁ। ইমান বিশেষ ইমানো বস্তু নাই দেখাবলগীয়া, বেছি ডাঙৰো নহয় মন্দিৰটো, মানে যিখিনি আছে তাকে দেখাই দিলোঁ। চাব আপোনালোকে, সম্পূৰ্ণকৈ চাব, যিখিনি আছে মই তাকে দেখাই দিছোঁ। আৰু ইমানো দেখাবলগীয়া বস্তু নাপালোঁৱে। আৰু এতিয়া মন্দিৰকেইটা অলপ দেখাই দিলোঁ। আৰু গছজোপা আছে, গছজোপাৰ কথা মই ক'লোঁৱে আপোনালোকক অলৰেডি। আৰু এতিয়ানো কি দেখাম, আৰু ইমানেই দেখুৱাবলগীয়া আছিলে, তেনেকৈ পাৰাকো নাই। আৰু লখিমপুৰ পদুমণি দেখুৱাবলৈ যাম, এইকেইদিনতে যাম, এসপ্তাহ 2-4 দিনৰ ভিতৰতে মই যাম, দেখুৱাম আপোনালোকক। সেইটো ভিডিঅ' চাব, আৰু সেই ভিডিঅ'টো চাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্লিজ দবাই দিব। এই মন্দিৰৰ পৰা ওলাই আহিলোঁ, যামগৈ আৰু এতিয়া ঘৰলৈ। দেখুৱালোঁ আৰু আপোনালোকক দেখুৱাবলগীয়াখিনি। ব'লক গৈ থাকোঁ। আপোনালোকক দেখুওৱা মন্দিৰটো হৈছে শ্ৰী শ্ৰী পদুমণি গৰখীয়া থান। এই মন্দিৰটো স্থাপিত কৰা হৈছিল 1942 চনত। আৰু আপোনালোকক লখিমপুৰ পদুমণি আই থানলৈ মই লৈ গৈ আছোঁ 4-5 দিনৰ ভিতৰত। আপোনালোকে সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব।